চিন্তা কোনে মাৰিছিলে গম পাইনে? এইটো হিমন্ত বিশ্ব শৰ্মাৰ চাল হয় নেকি? আৰু তাক মই সমষ্টি জালুকবাৰী জ্বলাই দিম। এইটো বজাৰ সঁচা নেকি? তাই ভোট বিজেপি নাপায়, নাপায়। কংগ্ৰেছে পাব। কোনে পাব? কংগ্ৰেছ। কংগ্ৰেছ। সৌৰভ গগৈ। অ' তৰুণ গগৈ ল'ৰাৰ নাম কি? সৌৰভ গগৈ পাব। মই বিজেপিক বহুত ভাল পাইছিলোঁ। তাক মাৰাৰ পিছত হিমন্ত কেনেকুৱা মাৰিব? হিমন্ত মাৰা নাই নহয়। আৰে চাল আছে, চাল আছে। মানুহ আছে, এন্তৰ চাল বহুত আছে। আৰু কৰ্মীক হিমন্তটো চৰকাৰ হয়, কেনেকুৱা মাৰিব? চৰকাৰৰ টকা আছে, মানুহ পঠাই দিলে কি বাহিৰত কি বাহিৰতো প্লেনত যাব পাৰে না, সি মানুহ পঠাই দিছে, তাক পানীত ডুবাই মাৰি দিয়ে। তো আপুনি কেনেকুৱা গম পালে হিমন্ত মাৰিছে বুলি? আৰে মই চব তেল আছে, নেটত চাইছো। হয় নেকি? মোবাইল আছে নেকি? মোবাইল মোৰ ঘৰত টেবলেট আছে। টেবলেট? মই এনেকুৱা চলো বুলি মোৰ পকেট এটা নাই। মই মোবাইল হাতত নকৰোঁ, মোৰ এটা হাত আছে। তো জুবিনদাৰ কাৰণে এতিয়া কি ক'ব? সেইটো গুচি গ'ল। গৰমি জুবিনৰ পৰা জুবিনৰ ঘৰৰ পৰা মই টকা লোৱা ল'ৰা। জুবিনদাক পইচা দিছিলে নেকি? মই 5 বাৰ মোৰ চকল তাৰ চকল একে। আচ্ছা আচ্ছা। আৰু মই তাৰ পৰা টকা লৈ আহোঁ মাহত। আৰু গৰমি তাৰ ঘৈণীয়েক, তাৰ ল'ৰা ছোৱালী নাই, তাৰ মাহীৰ ল'ৰা আছে, সি চিতাজৰ সোণাপুৰ। তাক যোনটো জ্বলাইছিল গুৱাহাটী সোণাপুৰ যোৰাবাট পাৰ হৈ সোণাপুৰত জ্বলাইছিল। পুৰা পাব্লিক ভৰ্তি, 1 লাখৰ ওপৰত। এতিয়াতো আমাৰ মাজত জুবিনদা নাই, এতিয়া কেনেকুৱা লাগে? এতিয়া মই আছো না পাখি পাখি মান, এই কাৰণে মই হয় নে? আহো দে মা, দিদি আহো। ঠিক আছে।